মাছবোৰক আমি দানা দিছোঁ। চাই থাকক তেনেহ'লে। আমাৰ এতিয়া মাছবোৰক দানা দিয়া হ'লে। মাছবোৰক এতিয়া দানা দি আছে। এইবোৰ মাছবোৰ দানা খাব আহিছে। দিয়া দানাটো দিয়া। ইফালে দিও দি না। এইবোৰ মাছবোৰ এভৰিৱান, কি খবৰ? আশা কৰোঁ ভালে আছে। আজি আমাৰ ব্লগটো নিশাৰী ষ্টাৰ্ট কৰিছে। ময়ো আছোঁ ভালে। আজি মৰ্ণিঙতে তাই ষ্টাৰ্ট কৰোঁ বুলি ক'লে। এতিয়া মোৰ বৰ্তমান এতিয়ালৈকে দানা পানী দিয়া হ'লে ফাৰ্মত আৰু পুখুৰী মাছবোৰতো দানা দিয়া হ'লে। এতিয়া মই যাবলৈ ওলাইছোঁ, গৈ আছোঁ এতিয়া মই। দেখিছানে? লাই শাক, মূলা শাক বাৰীখনত পেলাইছিলে। হাঁহবোৰে খাই গোটেই শেষ কৰিলে। এইবোৰ হাঁহবোৰ চোৱাচোন ইমান উৎপাত। এতিয়া আমি আহি পালোঁ ঘৰত, আৰু এতিয়া ঘৰত আহি পাকঘৰত সোমাইছোঁ। এয়া লেয়াৰ মুৰ্গী চিকেন লৈ আনিছোঁ। এতিয়া এয়া বনাম। আদা নহৰু এয়া পেষ্ট কৰি লৈছোঁ, আৰু এইফালে কেৰাহী পাতি দিছোঁ। আদা নহৰু এতিয়া পেষ্ট হৈ গ'ল কমপ্লিট। আৰু এইফালে মাছ আনিছিলে, মাছকণ ফ্ৰাই কৰি থাকিম, এইফালে মাংস বনাই থাকিম। এয়া খাল মাছ আছিলে, এইবোৰ ফ্ৰাই কৰোঁ। এয়া শ'ল মাছ আছিলে, এইখিনিও একেলগে ফ্ৰাই কৰিম গোটেইখিনি। চাই থাকক তেতিয়াহ'লে। এইফালে মাংস বনাই দিছোঁ, আৰু এইফালে মাছখিনি ফ্ৰাই কৰি ল'ম। মই এইফালে আকৌ ভাত বনাই দিছোঁ। এইফালে আকৌ মাগুৰ মাছ দুজনী আছে। এয়া হৈছে লেয়াৰৰ মাংস, আৰু এইবিধ হৈছে আলু, কুকুৰৰ মাংস। এই তিনিবিধে বনাম এতিয়া আমি। আপোনালোকে চাই থাকক। আপোনালোকে এতিয়া চাই থাকক প্ৰিয় দৰ্শকসকল। এয়া হৈছে কুকুৰা মাংস, এয়া হৈছে কেৰাহীত উতলি থকা ভগাই ব্ৰইলাৰ মাংস। আপোনালোকে চাই থাকক। চেনেলটো কেনেকুৱা পালে ইউটিউবত ছাবস্ক্ৰাইব কৰিব। বাই বাই। এইখিনি আমাৰ কুকুৰৰ কাৰণে থোৱা মাংস আছিলে, অকণ বইল কৰি দিলোঁ। বইল কৰি পেলাই অকণমান ফ্ৰাই কৰি পেলাই লৈছোঁ সিহঁতক দিবৰ কাৰণে। আৰু এতিয়া মাংসখিনি বনাই আছোঁ মই। মাছখিনি ফ্ৰাই হৈ গ'লে, আৰু ইয়াত মাংসত মই দিছোঁ বিলাহীখিনি দি পেলাই জাষ্ট চব্জি নিচিনাকৈ বনাম। চব্জি নিচিনাকৈ অকণমান ভাতৰ লগত সানি খাব পৰাকৈ বনাই দিম। আৰু বিলাহী দিলে খাবলৈ টেষ্ট লাগে। আৰু এতিয়া মই মাইনাক হৈছেগৈ, মাইনাক এতিয়া দি দিওঁ। এতিয়া মই মাইনাক এতিয়া দিছোঁ লেগ পিচ। তাই আমাৰ লেগ পিচ খাই ভাল পায়। এতিয়া তাই খাই আছে ভাত পানী খাই বৈ লৈ আজৰি। এতিয়া আহিলোঁ মই তিনিআলিত। এয়া মোৰ মা আৰু বাইদেউ আহিছে তিনিআলিলৈ কাপোৰ কিনিবলৈ, আৰু মই আহিলোঁ এতিয়া তিনিআলিলৈ। আৰু ইহঁতৰ এতিয়া কাপোৰবোৰ চাই আছে, চিলেক্ট কৰি আছে, কোনযোৰ লওঁ কোনযোৰ নলওঁ ভাবি আছে। গোটেই দোকানবোৰত ঘূৰি ইয়াতে এযোৰ কাপোৰ মাৰ পচন্দ লাগিছে। এইটো কাৰণে মা এতিয়া কাপোৰ চিলেক্ট কৰি আছে, চাই আছে। পূজা বুলি কাপোৰ লৈছে। আৰু এইফালে এতিয়া মানুহবোৰ ইমান ভিৰ হৈছে দোকানবোৰত, পূৰা একদম কাপোৰ কিনা মানুহ পূৰা ভিৰ হৈ গৈছে। আৰু মাৰ এইযোৰ কাপোৰ অলপমান ভাল লাগিছে, ভাল লগাত তাই চাই আছে কাপোৰযোৰ ধুনীয়াকৈ। আৰু এইযোৰ কাপোৰে ল'ব তাই এতিয়া। কাপোৰযোৰ চাইছে খুলি খালি কেনেকুৱা, কাৰণ চাব লাগিব কেনেকুৱা কি। আৰু এতিয়া কাপোৰ কানি লোৱা আমাৰ প্ৰায় হৈ গৈছে। কাপোৰবোৰ এতিয়া লৈ পেলাই যাওঁ। এতিয়া আকৌ বাইদেউ বেলেগ বজাৰ কৰিব, চেণ্ডেলৰ বজাৰ আছে তাইৰ কৰিবলৈ।
আৰু এতিয়া তাইৰ লগত এতিয়া চেণ্ডেল বজাৰ কৰোঁগৈ। এতিয়া আমাৰ কাপোৰ লোৱা হৈ গ'লে, এয়া মা আৰু বাইদেউ। এতিয়া আমি চেণ্ডেলৰ দোকানলৈ আহিছোঁ। এতিয়া তাই ইয়াতে কি লয় এতিয়া চাই লওঁ, তেতিয়াহ'লে যদি ভাল লাগেতো ল'ব, আৰু যদি নালাগে তেতিয়া আকৌ বেলেগ দোকানত গৈ আছোঁ। তাইৰ ইয়াত এতিয়া একো চেণ্ডেল পচন্দ লগা নাই, আৰু এতিয়া আমি বেলেগ দোকানলৈ যাওঁ। ইয়াত চেণ্ডেলবোৰ ভাল লগা নাই, তাই চাই লৈছে। এতিয়া বাইদেউ চাই আছিলে, চেণ্ডেলবোৰ পচন্দ নালাগিলে আৰু বেলেগ এযোৰ ওলাই দিছিলে। তাই চাইছিলে, তাইক লাগে ফ্লেট চেণ্ডেল, ৰাফ ইউজৰ কাৰণে। আৰু এইজনী মা আৰু এইজনী মই, আমি চেণ্ডেলৰ দোকানত আছোঁ এতিয়া। আৰু এতিয়া পৰিলে আকৌ বৰষুণ। এয়া বৰষুণৰ তলত তাই আৰু মই গৈছোঁ, আৰু এতিয়া গৈছোঁ আকৌ বেলেগ এখন চেণ্ডেলৰ দোকানত। আৰু তাই এতিয়া বিচাৰিছে চেণ্ডেল। তাই মানে পচন্দ লগা নাই, কোনযোৰ লওঁ কি নলওঁ লাগি আছে। এইযোৰ এতিয়া তাই ব্ৰাউন কালাৰ এযোৰ চাইছে, কোনযোৰ লওঁ কি কৰোঁ। আৰু তাই এতিয়া বুলি কৈছে, চাই আছে এতিয়া। আৰু এতিয়া আমাৰ চেণ্ডেল লোৱা হৈ গ'ল। আমি এতিয়া দোকানৰ পৰা আহিলোঁ ওলাই, আৰু এন্ধাৰ হ'বলৈ হৈছে, আৰু সন্ধিয়াই হ'বলৈ ধৰিছে। আৰু এতিয়া তাই আকৌ বজাৰ কৰে, নেৰ পলিচ এতিয়া লয়। আকৌ এতিয়া লৈছে এয়া লিপষ্টিক, চাইছে। ইমানবোৰ লিপষ্টিক তেনেকৈ মানে ওলাই দিলে অলপমান পাজল লাগি যায়, কোনটো লওঁ কোনটো নলওঁ, কাৰণ গোটেইবোৰ কালাৰে মানে ভাল লাগে। সেইটো কাৰণে তাই লৈছে এতিয়া ৰেড কালাৰ লিপষ্টিকটো এবাৰ চাইছে। এইবোৰৰ কি প্ৰাইচবোৰ এক্সট্ৰা কৈ। আৰু এতিয়া তাই চিলেক্ট কৰি আছে, আৰু এইকেইটা নেৰ পলিচ তাই লৈছে দুটা, এটা ব্লু, এটা স্কিন কালাৰ নিচিনাকৈ লৈছে, আৰু ৰেড কালাৰ লিপষ্টিক এটা লৈছে মেট। আৰু তাই লোৱা হৈ গ'লে, আৰু এতিয়া আমি আহিছোঁ তাৰ পৰা ওলাই দোকানৰ পৰা। আৰু দোকানৰ পৰা এতিয়া গৈ ভাবিলোঁ কিবা অলপ মানে খাই লওঁ, পেট পূজা কৰি লওঁ, কাৰণ পেট পূজা নকৰাকৈতো কোনো কাম নহয়। এইকাৰণে পেট পূজা কৰিবৰ কাৰণে আমি আহিলোঁ এখন ম'মৰ দোকানত। এতিয়া ভাবিলোঁ কি খাওঁ কি নাখাওঁ, তাৰপিছত ভাবিলোঁ ম'মকে খাই দিওঁ। আৰু এতিয়া এয়া লৈছোঁ আমি ম'ম', তাই আৰু মই এতিয়া ম'ম' খাওঁ। আৰু এতিয়া আমি মুখত এতিয়া ম'ম' ভৰাই দিওঁ, গৰমা গৰম ম'ম'। আৰু এতিয়া আমি খাই বৈ লৈ এতিয়া যাম ঘৰলৈ। আৰু আহি পালোঁ ঘৰ মানে এতিয়া আহি পাইছোঁ দোকানলৈ।